কাৰোবাৰ যদি মৃত্যু হৈছে মই তেওঁলোকৰ এনাৰ্জিটোৰ সৈতে খুব সুন্দৰকৈ কমিউনিকেট কৰিব পাৰোঁ এজন ব্যক্তিয়ে বিৰা লৈ আহিছিলে কিন্তু তুমি নেৰাখিলা চ' মোক কৈছিলে যে মই যদি আহি যাওঁ তেতিয়া জীৱনত যিমান যি কষ্ট আছে এতিয়া সেইখিনি মই নাইকিয়া কৰি দিম মানে সেই বিৰা দুজন যদি তুমি ৰাখোঁ মই আলিয়া এটা কথা এইখিনিতে জানিব বিচাৰিম আমি এইটো কাৰ্ড ৰিডিং আজি দিমেই কিন্তু তাৰ আগতে কিছুমান বস্তু তোমাৰ পৰা জানি লোৱাটো বা দৰ্শকসকলক জনোৱাটো অৱগত কৰাটো আমাৰ বহুত বেছি জৰুৰী তাৰ আগতে মই প্ৰথমে কওঁ যে সকলো দৰ্শকক ধন্যবাদ আমাক ইমান বেছি মৰম দিয়াৰ বাবে আৰু যিসকলে আমাৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে অল দ্য ছাবস্ক্ৰাইবাৰ্ছ থেংক ইউ গ্ৰেটিটিউড ফ্ৰম হাৰ্টফুল থেংকছ ফ্ৰম both of us ছাইড আৰু লগতে মই এইটো কওঁ যে যিসকলে নতুনকৈ আহিছে চেনেলটোত নহয় জানো চ' তেওঁলোকেও যাতে যদি ভাল লাগে আমাৰ ভিডিঅ'বোৰ তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে মোৰ এটা তোমাৰ ইনচিডেণ্ট মই জানো যিটো পাৰ্চনেলি জানো যদি তুমি অসুবিধা নোপোৱা যে ক'বা যে তোমাক এজন ব্যক্তিয়ে বিৰা লৈ আহিছিলে কিন্তু তুমি নেৰাখিলা তুমি কৈছিলা যে মই নাৰাখোঁ কাৰণ সেইটো মোৰ কাম নহয় তুমি সদায় হোৱাইট এনাৰ্জি বা দ্য লাইট এনাৰ্জি যিটো আমি বিকজ উই আৰ লাইট ৱৰ্কাৰ্ছ আমি লাইট ৱৰ্ক আৰু আমি পজিটিভ এনাৰ্জিৰ লগত কাম কৰোঁ গতিকে সেই ঘটনাটো আমাক দৰ্শকক অকণমান ক'বা কাৰণ মই এইটো পাৰ্চনেলি যিটো জানো আৰু মানে যোনে আহিছিলে তেওঁকো ধৰা জানো মানে কি চোৱা মানুহৰ যিটো লোভ মানুহৰ যিটো হিংসা লোভ বা যিকোনো বস্তু বেছিকৈ লাগে টকা পইচা নাম সদায় সকলোৱে বিচাৰে কিন্তু এইবিলাক বস্তুৰ লগত সদায় এটা ভাল এটা বেয়া দিশো আহে হয়নে অহংকাৰ মই এতিয়া ভূত বুলি কি ক'ম অহংকাৰো এক ধৰণৰ ভূতে হয় জেলেচি এক ধৰণৰ ভূতে হয় এক ধৰণৰ বেয়া এণ্টিটিয়ে হয় চ' যেতিয়া মই মোৰ যি সাধনা আৰম্ভ কৰিলোঁ ডক্টৰ গৌতম চৌধুৰী ছাৰক পাই পেলাই তাৰপিছত আমাৰ কামটো হৈছে যে সদায় অমাৱস্যাৰ সময়ত এটা বিধি আছে যিটো ছাৰে কৰে আৰু তেওঁৰ তত্ত্বাৱধানত আমি বহুতে কৰোঁ আৰু ময়ো থাকোঁ তাত সেয়া হৈছে যে যিসকল পিতৃ হওক বা যিসকল কোনোবা কাৰোবাৰ এণ্টিটি যে কোনোবাই কিবা দিগদাৰী কৰিছে আচলতে আমাৰ যি মন্ত্ৰ সেই মন্ত্ৰৰ জৰিয়তে আমি তেওঁলোকক ৰিলিজ কৰি দিওঁ সেয়া ৰিলিজ আমি সেই ৰিলিজৰ বিনিময়ত আমি একো নলওঁ আমাৰ কথাটো হৈছে যে আপোনালোকক আমি ৰিলিজ কৰিম আপোনালোকে মুক্ত হৈ যাওক সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ গিফ্ট আমাৰ কাৰণে আমি তেওঁলোকক থেংক ইউ কওঁ আৰু তেওঁলোকে আমাক থেংক ইউ কয় আৰু সেই ধৰণৰ কথা লৈয়ে মই আজিলৈকে জীৱনত আগুৱাই আহিছোঁ চ' এনে সময়ত ক'ৰ পৰা নাজানো যেতিয়া এই শক্তিবিলাকে দেখে যে আপুনি খুব প্ৰবল তেওঁলোকৰ লগত কমিউনিকেট কৰিবলৈ তেওঁলোকে ভাবে যে কাৰোবাৰ জৰিয়তে যদি আমি ইয়াত থাকিব পাৰোঁ কাৰণ মোৰ হাতৰ শৰীৰ আছে তেওঁলোকৰ হাতৰ শৰীৰ নাই আৰু শৰীৰটো খুব এটা গুৰুত্বপূৰ্ণ বস্তু সেইকাৰণে হয়তো ভগৱানেও মানৱ শৰীৰত জন্ম হৈ পেলাই প্ৰত্যেকটো বস্তু শিকিছে কাৰণ মানৱ শৰীৰটো সিমানেই ইম্পৰ্টেণ্ট হয় চ' যিহেতু মোৰ শৰীৰ আছে মই যদি তেওঁলোকৰ লগত কমিউনিকেট ইমান সুন্দৰকৈ কৰিব পাৰিছোঁ এই সাধনাৰ মাজেৰে তেওঁলোকে ভাবে যে কিহবাৰ প্ৰলোভন দিলে আমাক থাকিবলৈ দিব কাৰণ মানুহ লোভীয়া সেইটো চবেই জানে চ' মোৰ ওচৰলৈ এজন ব্যক্তি আহিছিল যাক মই চিনি নাপাওঁ ক'ৰ পৰা মোক জানিলে কি কৰিলে মই নাজানো চ' মোৰ ওচৰত তেনেকুৱা কিছুমান শক্তি লৈ আহিছিল এতিয়া মই ভাবোঁ যে আজি এইবোৰ যোনে কোনোবাই বিৰা কয় কোনোবাই কটীয়া ভূত বুলি কয় কোনোবাই কিবা এনাৰ্জি বুলি কয় কোনোবাই কাৰোবাৰ আত্মা ধৰি থোৱা বুলি কয় কিন্তু মোৰ কথা হৈছে যে কাৰোবাক বন্দী বনাই আমি জানো ভাল কাম কৰিব পাৰিম আৰু এই শক্তিবিলাক যেতিয়া আমি ব্যৱহাৰ কৰোঁ আমাৰ কাম কৰিবলৈ এই শক্তি আমি ভাবোঁ যে আমি শক্তিবিলাকক বশ কৰি থৈছোঁ আমি কওঁ যে আমি পূজা কৰিছোঁ ইটো কৰিছোঁ সিটো কৰিছোঁ আমি শক্তিবিলাকক বশ কৰি থৈছোঁ কিন্তু চাবলৈ গ'লে তেওঁলোক নেগেটিভ এনাৰ্জিয়ে অফক'ৰ্ছ আৰু তেওঁলোকৰ ওপৰত আৰু এজন বহি আছে হয়নে এই গোটেই পৃথিৱীখন বেলেঞ্চ কৰি থ'বলৈ চ' যেতিয়া আপুনি এটা বেয়া শক্তিৰ লগ লৈ যিমানেই পূজা নকৰে কোৱাতকৈ আমি ক'ব লাগিব যে ডাৰ্ক এনাৰ্জি আৰু বেয়া বুলি এইকাৰণে কৈছোঁ জানা যিবোৰ তুমি নকৰিবলগীয়া কাম সকলোখিনি কৰাই তোমাক ইমান বেছি তোমাৰ ভিতৰত অহংকাৰ লোভ আনি দিয়ে তুমি মানুহ চিনি নোপোৱা হৈ যোৱা তোমাৰ এনেকুৱা লাগে যে গোটেই জীৱন আচলতে মই সেই পাৱাৰ আৰু সেই নাম লৈ থাকিম কিন্তু সেই গোটেই জীৱন নহয় আচলতে যেতিয়ালৈকে শৰীৰটো আছে ভগৱানে যেতিয়ালৈকে আয়ুস লিখি থৈছে তেতিয়ালৈকে তাৰপিছতো তুমি নিজৰ কৰ্মৰ যি উত্তৰ সেয়া গৈ দিবই লাগিব যোন তাত বহি আছে চ' সেই সময়ত মোৰ লাইফৰ বহুতখিনি এনেকুৱা খেলি মেলি চলি আছিলে চ' মোক কৈছিলে যে মই যদি আহি যাওঁ তেতিয়া জীৱনত যিমান যি কষ্ট আছে এতিয়া সেইখিনি মই নাইকিয়া কৰি দিম মানে সেই বিৰা দুজন যদি তুমি ৰাখোঁ মই নাই নালাগে মোৰ জীৱনত কষ্ট আছে না থাকক আৰু সেই কষ্টখিনি কৰাৰ কাৰণে আচলতে আজিও এতিয়া মানুহৰ পৰা যিমান আশীৰ্বাদ পাইছোঁ আৰু যিখিনি কৰিছোঁ বা যিখিনি বন্ধু বান্ধৱ পাইছোঁ সেইখিনিৰ পৰা মই হয়তো আঁতৰ হৈ যাব লাগিলহেঁতেন আল্টিমেটলি ডাৰ্ক এনাৰ্জিৰ লগত কাম কৰিলে কামবিলাক ডাৰ্কেই হ'ব আৰু তুমি চাবা যিসকলে ডাৰ্ক এনাৰ্জিৰ লগত কাম কৰে মই সাধাৰণ কিছুমান তোমাক বস্তু কৈ দিওঁ হ'ব পাৰে তেওঁলোকৰ হাতত পাৱাৰ টকা পইচা কিন্তু চাবা তেওঁলোকৰ সাংসাৰিক জীৱনবোৰ সুখ নহয় তেওঁলোকৰ ল'ৰা ছোৱালী কাৰণ যাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে বুজি পাব যে ল'ৰা ছোৱালীৰ ভৱিষ্যত
ভৱিষ্যতটোত ভাল কৰিবৰ কাৰণে মাক বাপেকে কি নকৰে হয়নে নিজে নাখাই হ'লেও নিজৰ ল'ৰা ছোৱালীক খুৱাব আৰু তেওঁলোকৰ যদি ঠিক নহয় তেওঁলোকে বেয়া পৰিয়ালৰ মাতৃ পিতৃ আজি মই এইখিনি কাম কৰিছোঁ মোৰ মা যদি অৱস্থাই বেয়া মোৰ কেনেকুৱা লাগিব চ' সেই তাৰ পৰা কিন্তু লাহে লাহে যিটো কাৰণ কিবা এটা ল'লে তাক তুমি দিবই লাগিব গিভ এণ্ড টেক পলিচি নেচাৰৰ সদায় আছে থাকিবই প্ৰকৃতিৰ সেইটো নিয়ম হয় আৰু সেইটো সকলোৰে ক্ষেত্ৰতে ছেম চ' তুমি যেতিয়া ডাৰ্ক এনাৰ্জিৰ লগত খেলিবা ৰাখিবা তাহাঁতক পুহি মেলি ৰাখিবা তুমি তেনেকুৱা কিছুমান কাম কৰিব লাগিব আৰু যাৰ কাৰণে দায়িত্ব তোমাৰ সেইকাৰণে তুমি ভুগিব লাগিব চ' আৰু তোমাক সেই গোটেই ভোগনখিনি এই জীৱনতে দি দিব তাৰপিছত গৈ যি হয় দেখা যায় চ' সেইটোৱে সেইকাৰণে মই সদায় কওঁ যে ভগৱানৰ নাম ল'ব লাগে যিসকলে ভগৱানক নেমানে তেওঁলোকে ইউনিভাৰ্চৰ নাম লওক সদায় ভাল ইণ্টেনশ্যন ভাল চিন্তাধাৰাই কামবিলাক কৰিব সেইটোৱে মেজিক আৰু আটাইতকৈ ডাঙৰ মেজিক হৈছে আপুনি যে উশাহ লৈ আছে এইটো যিদিনাখন এই মেজিকটো বন্ধ হৈ গ'ল বাকী য'ত যি আছে কোটি কোটি টকা আছে একাউণ্টত বন্ধু বান্ধৱ পৰিয়াল ডাজেণ্ট মেটাৰ উশাহ নাই নহয় চেছ খতম সেইটোৱে আৰু সেইকাৰণে আপোনাকে আজি মানে এই কথাটি ওলোৱাৰ ৰিজন এইটোৱে কাৰণ আমি বহুত জেগাত দেখা পাইছোঁ বা এনেকুৱা ধৰণৰ স্পিৰিচুৱেল যিবিলাকে পডকাষ্ট কৰে বেছিভাগ এনেকুৱা ধৰণৰ বস্তুবিলাকত কোৱা যায় যে ক'লা যাদুৰ প্ৰভাৱ এনেকুৱা কিন্তু মই কওঁ যে বহুতে প্ৰশ্নও কৰে যে লাইট এনাৰ্জি আছে যদিটো ডাৰ্ক এনাৰ্জি থাকিব ডেফিনেটলি আছে কিন্তু আপুনি কিহৰ লগত কাম কৰিছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট দিনে ৰাতিয়ে আজি তুমি যেনেকুৱা সাধনা কৰি আছা বা মই হ'লেও যিখিনি কৰিব পাৰোঁ এনেকুৱা কোৱা নাই যে গোটেই দিনটো বহি জব কৰি আছোঁ কিন্তু যিখিনি সময় পাইছোঁ ভগৱানৰ নাম লৈ পেলাই ভগৱানৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰিছোঁ আৰু এটা শুদ্ধ পথেদি বা এটা পোহৰৰ দিশে আগুৱাই গৈছোঁ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আপুনি কাৰ লগত কাম কৰিছে আৰু ভাল বেয়া প্ৰত্যেকটো দিশতে আছে সেইটোৱেই কথা কওঁ যে আপুনি কি চুজ কৰিছে জীৱনত সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট